হেল্ল'। কি কৰি আছ? এনেই আছোঁ। অলপ ওলাই যাব লাগিছিলে নহয়। বহুত দিন ওলাই যোৱা নাই দেখোন। যাব লাগিছিল বাৰু। প্ৰকাশক কৈছিলে নেকি? তাক কবিচোন ওলাই যাওঁ বুলি। ঠিক আছে হ'ব দে। হেল্ল'। ক'ত আছ? ঘৰতে আছোঁ ক। এই ৰাজাই কৈছিলে অলপ ওলাই যাব লাগিছিলে বুলি। যাবি নেকি? ক'ত যাবি? মোৰো যাবলৈ মন গৈ আছে। এনেই অলপ ওলাই যাম আৰু ইফালে। চাই লওঁ চব যায় যদি যাম আৰু। ঠিক আছে 3টা মানত ওলাই আহিবি। ঠিক আছে। খবৰ খাতিবিলাক কচোন, ইমান দিনৰ মূৰত লগ পাইছোঁ। ভালে আছোঁ, তোৰ ক? আছোঁ আৰু। অনুৰাগ? মোৰ ভালেই আৰু কি কৰিবি আৰু এনেই বেকাৰ বহি আছোঁ। ইয়াৰতো ভাল হ'বই ন? তই কিবা কৰি আছ নেকি? সৰু সুৰাকৈ কিবা এটা কৰি আছোঁ আৰু। ৰাজা 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 ঐ ৰাজা ৰাজা ঐ ৰাজা প্ৰকাশ ঐ প্ৰকাশ ঐ বহুত ডাঙৰ কি হ'ল ইমান এনেকৈ আহিছোঁ যে? বচোন ভালকৈ বহ। তাৰ পৰা ক কি হ'ল কথাটো ক। মানে ৰাজা ঘৰত মৰি আছে। কি? মই ভবাটোৱে হ'ল। মই জানিছিলোঁ এনেকুৱা এটা যে কিবা নিশ্চয় হ'ব। মানে শুন কথাটো শুনি ল। ঐ বুঢ়া, তই চাইকেল চলাব নাজান নেকি? ঐ ভাই ঐ ভাই মানে কি হ'ল সেইদিনাখনি যে তই যে মানে ৰাজাৰ বাপেকক মাৰিছিলি, সেইটো কথাটো ইমান ভাল নহ'ল নেকি? এইবোৰ টেনশ্যন কিয় লৈ আছ না? বাদ দিয়া নাই এইবোৰ, মই আছোঁ ন। ঐ ৰাজা ঐ বহুত ডাঙৰ কথা হ'ল। কি? কেতিয়া? ৰ তই কিবা কম বুলি কৈছিলি, কচোন। তই মোৰ দেউতাক মাৰি ভাল কাম নকৰিলি। মানুহজনক মাৰোঁতে তই এবাৰ ভাবি চাব লাগিছিলে। তই কাৰ দেউতাক হাত দিছ? মই হাত দিলোঁ, তাৰপৰা তোৰ কি হ'ল? তই কি কৰিব পাৰিবি? বাদ দে না এইবোৰ, কিনো আৰু ধৰি থাকিবি। ঐ অনুৰাগ নেকি? অলপ ৰচোন।
আজিকালি মোৰ লগত এইবোৰ কি হ'ব ধৰিছে? মই সিহঁত দুটাক মাৰি ভুল কৰি পেলালোঁ নেকি বাৰু? ঐ তোৰ কি হৈছে এনেকৈ আছ যে মন মাৰি? একো দেখা দেখিও তোৰ নাইকিয়া হ'ল মানে? মই অন্যকৰ ঘৰলৈ গ'লোঁ, তাত যিটো দেখিছোঁ দৃশ্য, সিহঁতৰ ঘৰৰ চবৰে মানুহৰেই মন বেয়া। আচলতে কি হৈছে তই কিবা গম পাৱ নি? তোৰ যদি ইমান জানিবই মন গৈছে, শুনি যা। তোক মই ৰিকুৱেষ্ট কৰিছোঁ, এইবোৰ কথা তই যাতে কাকো নকৰ। তোৰ পৰা মই সেইটো আশা কৰা নাছিলোঁ। তোৰ ওপৰত আজি মোৰ ধিক্কাৰ উপজিছে। বাধ্যত পৰি কৰিছিলোঁ। দেউতাক কৰা অপমানৰ মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আচলতে ভুলটো মোৰে আছিল চাগে। মই মোৰ ভুলৰ বাবেই মোৰ বন্ধু কেইজনক হেৰুৱালোঁ। যি হ'ল হ'ল আৰু এইবিলাকতনো আৰু চিন্তা কৰি কিনো পাবি। মুঠতে এটা কথাই ক'লোঁ, আগলৈ যাতে তই এনেকুৱা ভুল কেতিয়াও নকৰ, যাৰ ফলত নেকি কাৰোবাৰ অনিষ্ট হয়।